শোণিতপুৰ জিলা বাথৌ মহাসভা যে আমি এক ৰাজ্যিক পৰ্যায়ত ৰাজ্যিকো নহয় তো মানে আন্তঃৰাষ্ট্ৰীয় হৈ যাব যেতিয়া বাংলাদেশ ভূটানৰ পৰা মানুহ আহিব নেপালৰ পৰা আমাৰ বাথৌ মানা মানুহবিলাক যেতিয়া আহিব আন্তঃৰাষ্ট্ৰীয় বাথৌ মহাসভা ঠেলামাৰাত আমি পাতিবলৈ ওলাইছো মই ৰিসেপশন কমিটিৰ সভাপতি হিচাপে মোৰ বাবে গৌৰৱৰ বিষয় যে মিটিঙত ভাৰতৰ মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া উপস্থিত থাকিব কাৰণে ডেটবিলাকো সলনি কৰা হ'ল এতিয়া 19 আৰু 20 তাৰিখে এই কাৰ্যক্ৰমটো হ'ব আৰু আপোনালোক সকলোৱে গৃহস্থ হিচাপে এই দায়িত্বটো পালন কৰিব লাগিব মানে আলহী হৈ আমি যাব নালাগে আমি গৃহস্থ হিচাপে যিসকল আলহী আহিব তেখেতসকলৰ চোৱা চিতা কৰা এই গোটেই দায়িত্বটো আমি ল'ব লাগিব আৰু আজি মোৰ বাসগৃহত ইমান ধুনীয়াকৈ আপোনালোকে আৰজ কৰিলে ইমান ধুনীয়াকৈ আপোনালোকে পূজাটো সম্পূৰ্ণ কৰি দিলে তাৰ বাবে মই মোৰ সকলো পৰিয়ালৰ হৈ আপোনালোকক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু নমস্কাৰ জনাইছোঁ সকলোকে